Assam Study Point স্বাগতম জনাইছো এই ভিডিওটিত মই NMMS অৰ্থাৎ নেশনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ অসম 2018 আৰু 19 বৰ্ষৰ কুৱেশ্যন পেপাৰ কেনেদৰে ডাউনলোড কৰিব পাৰি তাক দেখুৱাবলৈ ওলাইছো NMMS 2018-19 কুৱেশ্যন পেপাৰ ডাউনলোড কৰিবলৈ হলে প্ৰথমতে আপোনালোকে www.assamstudypoint.com website to visit কৰিব লাগিব তাৰ পিছত website টোৰ হোম পেজত question paper বুলি অপচন পাব তাত NMMS Assam question paper 2018-19 ডাউনলোড বুলি এটা লিংক পাব সেই লিংকটোত ক্লিক কৰিব লাগিব এনেদৰে লিংকটোত ক্লিক কৰাৰ লগে লগে এটা পেজ খোল খাব এই পেজটোত NMMS অৰ্থাৎ নেশনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ এই এক্সামটোৰ 2018-19 বৰ্ষৰ কুৱেশ্যন পেপাৰখন ডাউনলোড কৰাৰ লিংক দিয়া থাকিব লিংকটো পেজটোৰ একেবাৰে তলত থাকিব প্ৰথমতে আপোনালোকে ডিটেইলছ খিনি কেনেদৰে কি কৰিব লাগে পেজটোত পঢ়ি চাব পঢ়ি চোৱাৰ পিছত একদম শেষত ডাউনলোড লিংকছ অফ NMMS Assam 2018-19 কুৱেশ্যন পেপাৰ বুলি পাব তাত ইয়াতে আছে SAT 2018-19 কুৱেশ্যন পেপাৰ ফাৰ্ষ্ট লিংকটোত আছে অৰ্থাৎ SAT মানে স্কলাষ্টিক এপ্টিটিউড টেষ্ট আৰু MAT অৰ্থাৎ মেণ্টেল এপ্টিটিউড টেষ্ট এই দুখন কুৱেশ্যন পেপাৰ আপোনালোকে পাব তাত গৈ কিনে ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰিবলৈ হলে ক্লিক হিয়াৰ লিংক এটা ক্লিক কৰি দিলে এনেদৰে গুগল ড্ৰাইভত আপোনালোকৰ এই ফাইল কেইটা ওপেন হৈ যাব ডকুমেন্টটো ওপেন হৈ আছে তাৰ পিছত ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে এনেদৰে প্ৰিভিউ হ'ব প্ৰিভিউ হোৱাৰ পিছত আপোনালোকে সেভ কৰি ল'ব পাৰিব সেভ কৰিবলৈ হলে ইয়াতে ক্লিক কৰিব পাৰিব ক্লিক কৰি উঠি ইয়াতে এইটো ডাউনলোড বুলি আছে ডাউনলোডত ক্লিক কৰি দিব পাৰিব ডাউনলোডত ক্লিক কৰি দিলে ডাউনলোড হৈ যাব প্ৰিন্ট আছে প্ৰিন্টত ক্লিক কৰিলে প্ৰিন্ট কৰি ল'ব পাৰিব যদি ডাউনলোড কৰিবলৈ আপোনালোকে অসমৰ্থ হয় তেন্তে ভিডিঅ তলত কমেন্ট কৰিব মই নিশ্চয় ডাউনলোড কৰাৰ পদ্ধতিটো ইয়াত সহজ কৰি দিবলৈ চেষ্টা কৰিম ধন্যবাদ